মই যিটো সমষ্টিৰ মানুহে মোক তুলি তালি ইমান ডাঙৰ কৰিলে সেইটোৱে মোৰ নোহোৱা হৈ গৈছে। গতিকে ব্যক্তিগত ক'বাত ত্যাগ আমি কৰোঁ জাতিৰ কাৰণে, আৰু এইখন খচৰা দুই এটা ভাল পৰামৰ্শ এতিয়াও দিব পাৰে, তাততো কোনো আপত্তি নাই। কোনোবাই আদালতত যাম বুলি কৈছে। আদালততো যোৱাৰ সকলোৰে অধিকাৰ আছে, মই কেনেকে মানা কৰিম। বহুত চাউল, বহুত কুইণ্টল চাউল, চৰকাৰী চাউল সেইখিনি মাৰি দিলে ছাৰ। শোণিতপুৰ জিলাত আজি আমি 6খন চাহ বাগিচাৰ আদৰ্শ বিদ্যালয়ৰ শুভাৰম্ভ কৰিম। এই বিদ্যালয়সমূহত ক্লাছ 10লৈকে পঢ়াৰ ব্যৱস্থা আছে। পৰৱৰ্তী সময়ত 11 আৰু 12 খোলাৰো আমাৰ ইচ্ছা আছে। আজি অৰুণ চাহ বাগিচাত যিখন আমি হাইস্কুল পাতিছোঁ তাক শুভ উদ্বোধন কৰিলোঁ। ইয়াৰ পিছতো আমি আৰু 5খন বিদ্যালয় আমি শুভ উদ্বোধন কৰিম। সৰ্বমুঠ এতিয়ালৈকে অসমৰ চাহ বাগিচাত ৰাজ্য চৰকাৰে 119খন চাহ বাগিচাৰ স্কুল প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। স্বাধীনতাৰ 75 বছৰ পিছত হাইস্কুল পৰ্যায়ত প্ৰথমবাৰৰ বাবে বাগিচাত এনেদৰে স্কুল খোলা হৈছে। উৎসাহ যথেষ্ট। আৰম্ভণিতে 150-200কৈ ল'ৰা ছোৱালীয়ে নামভৰ্তি কৰিছে। মই ভাবোঁ যে চাহ বাগিচা অঞ্চলত শিক্ষাৰ সমগ্ৰ ব্যৱস্থাটোক ৰূপান্তৰ কৰাৰ ক্ষেত্ৰত এই আদৰ্শ বিদ্যালয়সমূহে এক উল্লেখযোগ্য ভূমিকা ল'ব। 15 নম্বৰ মানে এইটো সমষ্টি পুনৰ নিৰ্ধাৰণ কংগ্ৰেছে কৈছে যে তেওঁলোকক ৱাক অভাৰ দিছে আপোনালোকে কেইবাটা। ভালেই হ'ল, গভৰ্ণমেণ্ট কৰিলেই হ'ল আৰু কেইবাটা সমষ্টিত ৱাক অভাৰ দিয়া হৈছে। তেওঁলোকে ৱাক অভাৰটো লৈ ভাল কৰি খেলিলে হ'ল, যাতে ৱাক অভাৰতো হাৰি নাযায়। কেতিয়াবা ৱাক অভাৰ পোৱাৰ পিছতো মানুহ হাৰি যায় নহয়, তেওঁলোক যাতে হাৰি নাযায়। হাজমলে কৈছে মানে বিজেপি আৰু কংগ্ৰেছ মিলি এইটো সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিছে। সমষ্টিৰ পুনৰ নিৰ্ধাৰণ বিজেপিয়েও কৰা নাই, কংগ্ৰেছেও কৰা নাই, UDFেও কৰা নাই, নিৰ্বাচনী আয়োগে কৰিছে। কিন্তু নিৰ্বাচনী আয়োগে যি কাম কৰিলে তাৰ পৰা আমাৰ জাতি জনগোষ্ঠী অসমবাসী বহু দিনলৈ সুৰক্ষিত হ'ব, এই কথা মই পঢ়ি শুনি যিটো দেখা পাইছোঁ। আৰু বহু দিনৰ মূৰত অসম চুক্তিত আমি বিফল হ'লোঁ, NRCত আমি বিফল হ'লোঁ, অন্ততঃ ডিলিমিটেশ্যনত কিবা অলপ যেন সফল হ'ম তেনেকুৱা ধাৰণা এটা মই দেখা পাইছোঁ। এটাই ভগৱানক খাটিছোঁ যাতে এইখন গৈ চূড়ান্ত হ'ব পাৰে।